নমস্কাৰ আপোনাক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ ৰেচিপি। আজি আমি বনাম দাইল পকৰি। গৰম চাহৰ লগত গৰম গৰম পকৰি খাই খুবেই ভাল লাগে। আহক আজি আমি দাইল পকৰি বনাওঁ। ফাৰ্ষ্টতে আমি চানা দাইল অলপ ল'ম। চানা দাইলখিনি আমি তিয়াই থ'ম আধা ঘণ্টামান। ইয়াৰ কাৰণে দাইল তিয়াই ল'লোঁ। দাইলখিনি কোমল হোৱালৈকে আমি চাটনি অলপ বনাই লওঁ আহক। চাটনিৰ কাৰণে আমি নৰসিংহ পাত লৈছোঁ আৰু এয়া কেইখিলামান ভেদাইলতা। নৰসিংহ পাতৰ ঔষধি গুণ ভালেকেইটা আছে। তাৰ ভিতৰত ই চুলিৰ সৌন্দৰ্যও বঢ়ায় আৰু চকুৰ কাৰণেও ভাল। আৰু আদা লৈছোঁ, নহৰু লৈছোঁ, আৰু যদি জ্বলা অলপ খাব পাৰে তেন্তে জ্বলাটো দিব পাৰে। এইখিনি আমি মিক্সিত পিচি ল'ম। অলপ নিমখ মিক্স কৰি দিছোঁ। চাটনিখিনি আমাৰ ৰেডি হৈ গ'ল। আচ্ছা, আপোনালোকে ভিডিঅ'টো যদি লাইক কৰা নাই, লাইক এটা কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো অল কৰি দিলে ভাল লাগিব। আৰু তাৰপিছত আমি চানা দাইলখিনি, তিয়াই থোৱা চানা দাইলখিনি মিক্সিত পিচি গুড়ি কৰি ল'ম। পকৰিৰ কাৰণে আমি সৰু সৰুকৈ কাটি লৈছোঁ বন্ধাকবি অলপ, তাতে পিঁয়াজ দিছোঁ, জলকীয়া দিছোঁ, আৰু চানা দাইলখিনি এতিয়া তাত সানি ল'ম। এইখিনি সানাৰ আগতে আমি তাত অলপ ধনিয়া পাউডাৰ দি দিম আৰু জিৰা পাউডাৰ এচামুচ দিম আৰু মছলা অলপ দিম। এইখিনি গোটেইখিনি নিমখ অলপ দি ভালদৰে সানি ল'ম। ইয়াত অলপ হালধিও দিব লাগিব। গোটেইখিনি মিক্স হৈ যোৱাৰ পিছত আমি কেৰাহীত তেল গৰম কৰি ল'ম। তেলখিনি গৰম হৈ যোৱাৰ পিছত সৰু সৰুকৈ তেলত সৰু সৰু গোল গোল বনাই তেলত দি দিম। তেলত অলপ দেৰি ভাজি লৈ বাদামী ৰং অহাৰ পাছত আমি নমাই গৰম গৰম চাহৰ লগত খাব পৰা হৈ গ'ল। এয়া খুবেই সোৱাদ হৈছে খাবলৈ।
ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।